ৰাইজে আমি বৰদোৱালৈ যাবলৈ ওলাইছোঁ। আকৌ লগ পাওঁ আপোনালোকক। পাছ পালেহি এয়া আমাৰ দেখিবলৈ পাইছে। এয়া পালেহি টোপনি ধৰিছে তাই। ভাল লাগে। কি খাই আহিছে চাওঁ। মায়ে তামোল দিছিলে। ৰাইজ এয়া আমাৰ গায়ক পালেহি। বহুত দেৰিকে পাইছেহি। মই বাৰু টাইমত পাইছো নাই পোৱাহি। চাওঁ চাওঁ গায়িকা চাওঁ। ৰাইজ এয়া ফটো আমি কৰিছোঁ। তো গাইছ আমি আহিছোঁ আজি প্ৰগ্ৰেম কৰিবলৈ। তো গাইছ আমি এইটো খা খুব খেজুৰি মংগা খা আমাৰ আঠিয়া খায় কিবা খা আমাৰ কেনেকুৱা দাদা পুৰা বিক্ৰী হয়। তেওঁ বাইদেউহঁত আছে, সেয়া মনালিছা, সেইটো মই। চ' গাইছ আমি ভাত খালোঁ। ৰাইজে গম পাই মই খাওঁ নাখাওঁ। মোক মই দেৱশিশু। তো গাড়ীয়ে হৰ্ণ মাৰিলে আমাৰ যাব হ'ল। গৈ থাকোঁ আৰু দিয়ক যাওঁ। তো গাইছ তো গাইছ বাছত উঠিছোঁ আৰু দেই, আৰু বেছি সময় নাই আমি পামগৈ। দাদা কিবা এটা কৈ দিয়ক। তো গাইছ দাদা আমাৰ ছোৱালী ছোৱালী বিচাৰি আছে। বেষ্ট ডেন্সাৰ অফ দ্য ৱৰ্ল্ড। তো গাইছ কেনেকুৱা লাগিছে? বহুত বেছি ভাল। তো ভাল লাগিছে বুলি কৈছে আৰু আমাৰ নাজানো কি হৈছে। মই খেজুৰি খাই আছোঁ, একো নাই। আখি এই বহুত খায়, বেয়া খায়। ব্লগটো অৱস্থা বেয়া হৈ গৈছে, মোবাইল ভাগিব এতিয়া। তো গাইছ ব্লগটো বেয়া হৈ আছে, একো নাই। আপোনালোকে মোকে চাই আছে। বেয়া খায় কিন্তু জানে মই বেয়া বস্তু নাখাওঁ বুলি। অলপ কম্প্ৰমাইজ কৰি ল'ব, উপায় নাই। তো ভালো লাগে আৰু মোৰ মানে ব্লগটো মানে কেনেকুৱা পালে এবাৰ একবাৰ মোবাইলৰ মালিকৰ লগত আছোঁ। তো এতিয়া হ'ল কি ব্লগটো মানে অকণমান আধা ই বোলে ভালকৈ নোলালে। নলা এই তাতে আমাৰ অন্যান্য কৰ্মৰ প্ৰতিভাৰ গৰাকী মনালিছা কুমাৰী দাস। বৰ ধুনীয়া দিয়ে, নেমু খায়, খুব ভাল পায়। এই মানে খাই প্ৰিয় খাদ্য নেমু। লগাই পাৰিলে যাম। প্ৰথমৰ পৰা আহিলে কৈছে ভালেই লাগিছে জাৰ্ণি। ভাল লাগিছে আৰু সকলো একেলগে আহিছোঁ ন প্ৰগ্ৰাম কৰিবলৈ। ৰাইজ আমি বৰদোৱা পালোহি। এয়া আমি সকলো পালোহি। ৰাইজ আমাৰ এয়া মেকআপ আৰম্ভ হৈছে। মোক চাব নি আপোনালোকে?
আমি ওলালো টুপি খুলিলে আমাৰ এই টুপিটো পিন্ধিলে বহুত কষ্ট হয় এখন গামোচা আৰু এখন মকৰৰ কাপোৰখনৰ দেখিছেনে নাচি মেলি মূৰ ঘূৰালে নাচি আহিলো আৰু নাচি আহিলো কেনেকুৱা লাগিলে আমাৰ প্ৰগ্ৰেম চাই কেনেকুৱা লাগিলে ভালেই এজন আমাৰ গ্ৰুপৰ নহয় যেনিবা ক'বা বেলেগৰ আৰু লিজাবা মানে নাচি আহি মূৰ ঘূৰাই পৰিলে তাৰপিছত তাইতো আগতে ফটো এখন মাৰিব নোৱাৰিলে সেইকাৰণে আকৌ ড্ৰেছ পিন্ধিছে ফটো মাৰিবলৈ মলিকা বহুত গা বেয়াৰ মাজত তেখেতে নাচিছে জি আমাৰ লিজা আজিও মূৰ ঘূৰালে নহয় বেয়া লাগি মোৰ মুখ ঘূৰা নাই মোৰ টুপিটোহে মুখ ঘূৰাই চাব দিয়ক এয়া আমি চব যাবলৈ ওলালোঁ আমাৰ প্ৰগ্ৰেম হৈ গ'ল আমাৰ বহুত ৰাতি হৈ গৈছোঁ আমাৰ ৰাতিপুৱালে এয়া আমি পালোহি যোৰহাট ছাৰে চবকে চাই আছে এয়া ৰুমলৈ আহি আছে চব বাই বাই গাইজ গুড নাইট